কৰিছোঁ ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মৰমৰ অভিনেতা আমাৰ নিজৰে দাদা নয়ন নিপন বৰুৱা লগতে নিশ্চিতাবাৰ আমাৰ বিধায়িকা মহোদয়া সকলোকে আমি আমাৰ বিহুৰ নাগৰিক আহি উপস্থিত হৈ বিহুৰ ৰথযাত্ৰাৰ বাবে অনুৰোধ জনাইছোঁ আমি তিৱা জনগোষ্ঠীৰ নৃত্যটোক আমি প্ৰৱেশ কৰিবলৈ অনুৰোধ জনাইছোঁ লগতে বিহু দল এনাজৰী গোষ্ঠী দল বিহু দলটোক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু তিৱা জনগোষ্ঠীৰ লোকনৃত্যত আমি প্ৰৱেশ কৰিবলৈ অনুৰোধ জনাইছোঁ কেৱল চৰকাৰৰ নীতি নিৰ্দেশনাক আশা কৰি থাকিলে লাভ নাই প্ৰত্যেকেই নিজে নিজে সজাগ হ'ব লাগিব গতিকে সকলোৱে সজাগ হওক আৰু সচেতন প্ৰাৰ্থনা কৰিছোঁ যাতে আমি ইয়াৰ পিছতে আছে আমাৰ সকলোৰে পৰিচিত আপোনালোকে আগ্ৰহেৰে বাট চাই থকা হিমাংশু বৰ্মন আমি সকলোৱে হিমন্ত বিশ্ব শৰ্মা মিমিক্ৰি কৰা আৰু আমাৰ জুবিন গাৰ্গৰ তেখেতে কণ্ঠদান কৰে তেখেতৰ জুবিন গাৰ্গৰ যি কণ্ঠ সেই কণ্ঠত মিমিক্ৰি কৰে গতিকে আপোনালোকে অতি আগ্ৰহেৰে বাট চাই আছে তেখেতৰ অনুষ্ঠান চাবৰ বাবে আমি সকলোকে আৰু কিছু সময় অপেক্ষা কৰিবলৈ অনুৰোধ জনাইছোঁ আমি এইবাৰ জনগোষ্ঠীয় নৃত্য প্ৰৱেশ কৰিবলৈ অনুৰোধ জনাইছোঁ বাইদেউ বিহুৰ দিনত যোৰা নাম নোখোৱাকৈ যাব নেকি নিশ্চয় হ'ব মই এতিয়া বিহু নাচিব